আজিৰ বিষয়টো হৈছে জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ শত্ৰু। মানুহ সমাজত জীৱন যাপন কৰে। সমাজত সহাৱস্থান কৰিবলৈ মানৱীয় গুণ, সহানুভূতি আৰু গঠনমূলক সমালোচনাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মানুহে ভুল কৰে, কিন্তু সেই ভুলক স্বীকাৰ কৰা আৰু সংশোধন কৰা মানসিকতা সকলোৰে নাথাকে। এই প্ৰসংগতে এই পৰ্বত বাক্যটোৱে জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ শত্ৰু অতি গভীৰ অৰ্থ বহন কৰে। এইটো কেৱল এটা কথাই নহয়, বৰং মানুহৰ চিন্তাধাৰা, বুদ্ধিমত্তা আৰু মানসিক স্থিতিৰে সূক্ষ্ম বিশ্লেষণ। জ্ঞানী আৰু মূৰ্খৰ মাজত পাৰ্থক্য। জ্ঞানী ব্যক্তি সিহঁতে জানে যে মানুহে ভুল কৰে। নিজে ভুল স্বীকাৰ কৰাত লজ্জা নোপোৱা সিহঁতৰ জ্ঞানৰ প্ৰমাণ। যেতিয়া তেওঁলোকৰ ভুল দেখুওৱা হয়, তেওঁলোকে সেইটো গ্ৰহণ কৰি শুদ্ধৰ পথ বাছে। মূৰ্খ ব্যক্তি তেওঁলোক হ'ল অহংকাৰী। সিহঁতে যিটো ক'ব সেইটোৱে সঁচা আৰু সিহঁতে কথা কোৱাত কেতিয়াও হাৰি নাযায়। ভুল দেখুৱালে আত্মসন্মানৰ আঘাত পোৱা বুলি ভাবে, আত্মসমালোচনা কৰিবলৈ অক্ষম থাকে। গঠনমূলক সমালোচনাৰ প্ৰয়োজনীয়তা। সমাজত বা যিকোনো কাম কাজত ভুল দেখা স্বাভাৱিক। যদি সেই ভুল কোনো গঠনমূলক মতামত বা সমালোচনাৰ জৰিয়তে দেখুৱাও, তেন্তে ই অগ্ৰগতিৰ দিশে এক ধাপ। জ্ঞানী ব্যক্তিয়ে এই সমালোচনাক এক সহায় হিচাপে গ্ৰহণ কৰে, কিন্তু মূৰ্খ ব্যক্তিয়ে একে কথা নিন্দা বুলি ধৰে। ভাল বন্ধু সেইজনে যিয়ে ভুল দেখিলে লগে লগে ভুল ধৰে আৰু কয় এইটো ভুল কৰিছো। জ্ঞানী লোক এই কথাৰ মূল্য বুজে, কাৰণ তেওঁ জানে যে তেওঁ নিখুঁত নহয়। কিন্তু মূৰ্খ লোকে ভাবে তেওঁ সকলো জানে, আৰু এই অতি মানৱীয় মনোভাৱে তেওঁৰ ত্ৰুটি বুদ্ধিৰ অৱনতি কৰে। বাস্তৱ জীৱনৰ উদাহৰণ। এজন শিক্ষক ছাত্ৰৰ ভুল শুদ্ধ কৰি তেওঁক বেছি উন্নতিৰ পথ দেখুৱায়। ছাত্ৰজন যদি জ্ঞানী হয়, তেন্তে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। কিন্তু যদি ছাত্ৰজন উদ্ধত আৰু মূৰ্খ হয়, তেন্তে তেওঁ সেই কথাক ব্যক্তিগত অপমান বুলি ভাবে। সামাজিক আৰু মানসিক দিশ। ভুল গ্ৰহণ কৰাৰ ক্ষমতা মানসিক পৰিপক্কতাৰ লক্ষণ। আত্মসমালোচনা মানে নিজকে শুধাৰণ। যদি সমাজত সকলোৱে গঠনমূলক মন্তব্য গ্ৰহণ কৰে, তেন্তে সমাজৰ উন্নতিৰ দিশে আগুৱায়। এই উক্তিটোৱে আমাৰ জীৱনত এক গভীৰ সত্য উদ্ঘাটন কৰে। জ্ঞানীৰ সৈতে মতভেদ হ'লেও সেই ভুল দেখুৱালে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। কিন্তু মূৰ্খ লোকে কেতিয়াও নিজক ভুল বুলি ভাবিব নোৱাৰে। তেওঁ ভাবিব যে তুমি তেওঁৰ শত্ৰু। সেয়েহে বিচাৰ ক্ষমতা, আত্মবিশ্লেষণ আৰু সহনশীলতা এইবোৰে জ্ঞানী আৰু মূৰ্খৰ মাজত প্ৰধান পাৰ্থক্য।